এতিয়া আমাৰ দলৰ জ্যেষ্ঠ কৰ্মীসকলে ইতিমধ্যে কৈছে 22-23 তাৰিখে আমাৰ প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰা হ'ব। তো প্ৰাৰ্থীৰ ক্ষেত্ৰত মোৰ একো ক'ব লগা বিশেষ নাই। হাইকমাণ্ডে ওপৰৰ পৰা যিটো প্ৰাৰ্থী দিয়ে আমি তাৰ হৈয়ে কাম কৰিম। তবে আমাৰ হাইকমাণ্ডৰ ওচৰত বিশেষ অনুৰোধ এটা থাকিল, নিকা সমাজৰ লগত চলা ভাৱমূৰ্তিৰ মানুহ এজন যদি এইবাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে, আমি যোৱাবাৰত কৰি নহ'লেও 2-3 হাজাৰ ভোটত মানে আমি ব্যৱধানত আমি জয়ী হ'ম, এইটো মোৰ বিশ্বাস। আৰু মই জানা মই আছোঁ খৈৰাবাৰী VCDCৰ চেয়াৰমেনৰ দায়িত্ব আছোঁ। এতিয়া আজিৰ তাৰিখলৈকে কাৰ্যনিৰ্বাহ কৰি আছোঁ। চেয়াৰমেন হিচাপে মোৰ VCDCত মানে খৈৰাবাৰী VCDCত মই যোৱাবেলি যিখিনি ভোট পাইছিল, মই প্ৰত্যেকখন মোৰ ভোটত প্ৰত্যেকখন ৰেভিনিউ ভিলেজত কাৰ্যকৰ্তা তথা সাধাৰণ মানুহৰ লগত ভোটাৰ ৰাইজৰ লগত মোৰ যিটো মানে দৈনন্দিন দেখা সাক্ষাৎ বা ভাৱ বিনিময় হয়, সেই ক্ষেত্ৰত মই ইতিমধ্যে গম পাইছোঁ যে আমাৰ ৰাইজে আমাৰ প্ৰাৰ্থী যদি নিকা ভাৱমূৰ্তিৰ এজন প্ৰাৰ্থী যদি এইবাৰ দলে প্ৰক্ষেপ কৰে, মানে ভোট নিদিয়া মানুহ নাই, আমাকে সবে দিব বুলি একমুখে স্বীকাৰ কৰিছে। হয়তো 2-এটাতো ভাত খালে ভাত পৰব, 2-এটা ভোট এইফালে এইফালে যাব পাৰে, কিন্তু অধিকাংশ ভোট ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে পৰিব। হয়, আমি এতিয়া চৰ্চাত আমি দেখা পাইছোঁ যে বহুত প্ৰাৰ্থী দাবীদাৰ হৈ আছে কেণ্ডিডেটৰ কাৰণে। তাৰ ভিতৰত আমি নাৰায়ণ বড়োৰ নামটো খুব মানে চৰ্চা হৈ আছে। নাৰায়ণ বড়ো কি আছিল তেওঁ দলৰ কি দায়িত্ব? এতিয়া নাৰায়ণৰ ক্ষেত্ৰত নাৰায়ণ মোৰ ভাইটি স্বৰূপ। তেওঁ যোৱা 3 বছৰ 3.5 বছৰ বেলেগ দলৰ পৰা আমাৰ দলত জইন কৰিছে। সেইদিনা মই তেওঁৰ ঘৰত আছোঁ জইন কৰা অৱস্থাত। তেওঁ জইন কৰাৰ পিছত আমাৰ সন্মানীয় MCLA ডাঙৰীয়াই মণ্ডলৰ জেনেৰেল ছেক্ৰেটাৰী পদত তেওঁক নিযুক্তি দিছিল। সেই হিচাপে যোৱা 3 বছৰ 3.5 বছৰ তাৰ কাৰ্যকালত সি এটা দায়িত্বপূৰ্ণ আসনত বহি থাকি তাৰ কাৰ্যকালত মই দেখা পাইছোঁ যে তেওঁ দলীয় কৰ্মীখিনিক যেনেকৈ যাক য'ত ব্যৱহাৰ কৰি তাৰ লগত ৰাখিব লাগে, দলৰ কামত নিযুক্তি দিব পাৰি, তাৰ কাৰণে কিন্তু সি দিনে নিশে চেষ্টা কৰিছে। আৰু এইফালেদি তেওঁক কোনো আঙুলি দেখাই কথা ক'ব নোৱাৰে, না তুমি এইটো ব্যৱস্থা কৰাৰ সময়ত আমাৰ লগত ব্যৱহাৰ বেয়া কৰিছা বা এনেকৈ কৰিছা সেনেকৈ কৰিছা, কিন্তু ক'ব নোৱাৰে। তাৰ ভাৱমূৰ্তিটো মই দেখা পাইছোঁ দল চলোৱাৰ ক্ষেত্ৰত বহুত এডভান্স। खुलुमबाय, आंनि मुङा रुपा बसुमतारी। आं BJP गुट प्रेसिडेन्ट आरो बिथाङा सेक्रेटारि। दाथ' इलेक्सन फैबाय थादों, रायजोफोराथ' दा बर' गोदान जेनेबा गोदान माबा नागिरो आरो केन्डिडेट केन्डिडेटआथ' 8 जन जाना दङ। दा सोर सासेया मोनगोन दा बेखौ जों दा बुंस्लाब हाया आरो ओंखायनो दा नारायण बर'खौनो जों दा बर' हिसाबै होगोन होननानै सानदों आरो बिदि होननानै आसा खालामदो। जों आरो दा मा बुंगोन दा जों नारायण बर'खौनो एक्टिभ खालामनो सानदों आरो जोङो टिकेट मोनबा जों गोसोखौ गोजोननाय मोनगोन आरो रायजोनि फारसेबो बर' मानसिखौनो होनो हाबा जोंनि थाखाय बहुत मोजां सुबिदाबो मोनो। आरो बेलेग अजाति मानसिखौ जुदि होयोबा जों कुनु कामबो जाया, कुनु माबाबो जाया आरो जोंनि फारसे जोंबो बिना लानो हानायनि गोहोबो गैया जायो आरो जोंफोर